নমস্কাৰ ওয়েলকাম টু সানি বৰগোহাঁই ইউটিউব চেনেল। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আজিতো লক্ষী পূজা হয়, সেইকাৰণে মোৰ ফালৰ পৰা লক্ষী পূজা পূৰা বহুত বেছি শুভেচ্ছা থাকিল। আৰু মানে মই কাম চাম কৰি আছিলোঁ, সেইকাৰণে মোৰ ৰূপটো মানে এনেকুৱা হৈ আছে বহুত বেছি বেয়া, তথাপিও একো নাই আৰু ন। আৰু সেইকাৰণে মই এতিয়া ভাবিছোঁ ভিডিঅ'টো আজি আৰম্ভ কৰিয়ে দিওঁ, কাৰণ লক্ষী পূজা আমাৰ ইয়াত কেনেকৈ কি নিয়ম চিয়ম কৰে সেইখিনি আপোনালোকক দেখাওঁ। তো ভিডিঅ'টো চাই থাকিব আৰু ধুনীয়াকৈ যাওঁ। অঁ, এই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ৰাতিপুৱাৰ পৰা। তাৰপিছত তুমি ক'ৰ পৰা আহিলা? বাৰীতে ধান কেইডালমান আজি লক্ষী পূজা যে ধান কেইডালমান পালোঁ, এইকেইটালৈকে লৈ আহিছোঁ। পথাৰলৈ যোৱা নাই, পথাৰলৈ যামহে, পথাৰৰ পৰা ধান আনিমগৈ। ময়ো যাম আজি পথাৰলৈ। অঁ, এতিয়া মানে হেৰি ঘৰতে ধান কেইজোপামান আছিলে, এইখিনি ধান ছিঙি লৈ আহিলোঁ। পকা আছিলে, গৰুৱে খাই পেলালে। এতিয়া কেঁচাকৈ সেইকাৰণে মানে মই দেখা নাছিলোঁ, ভিতৰলৈ যাওঁতে জেঠাইক দেখা নাছিলোঁ। মানে ধান কেইডাল আনিব গৈছিলে মানে, কাৰণ আজি লক্ষী পূজা তাতে বোলে ভালকৈ দেখাই দিয়া আগা ধান। তো আমাৰ এইফালে মানে খেতি চেতি ইমান বেছি ভাল হোৱা নাই। তো আপোনালোকৰ সেইফালে কেনেকুৱা হৈছে ক'ব আৰু ন খেতি চেতিবোৰ? খেতি পথাৰ ভাল হ'লে জনালে ভাল লাগে আৰু আমিও আজি ধানখিনি চামগৈ, কাতি বিহুত চাম বাৰু। এতিয়া লক্ষী পূজা আজি যে লক্ষী পূজা হয়, তোমাৰ ফালৰ পৰা শুভেচ্ছা এটা দি দিয়া। অঁ, লক্ষী পূজা শুভেচ্ছা থাকিলে দেই আপোনালোকৰ কাৰণে নমস্কাৰ। সদায় আছোঁ আপোনালোকৰ লগত, এনেকৈ মৰম চেনেহ দি থাকিব, সদায় ভাল লাগিব ন। তাকে মানুহজনী এলাগী হ'লেও আকৌ আপোনালোকৰ লগত আছোঁ নহয় মই। বুঢ়ী হৈ গৈছোঁ আজিকালি। তো আমাৰ ভিডিঅ'টো এনেকৈ চাই থাকিব। আৰু এতিয়া অলপ পাছত মানে পথাৰখন এবাৰ চাই আহিমগৈ বুলি ভাবিছোঁ। তাৰপিছত আকৌ যোৱা হ'ব চাকি তাকি দিবলৈ। তো ভিডিঅ'টো চাই থকা, তেনেহ'লে এতিয়া গা চা ধুই লওঁ আৰু ন। নমস্কাৰ। তো আমি এতিয়া মানে মই গা পা ধুই ৰেডি হ'লোঁ, আৰু হৈ কেনে এতিয়া ভাবিছোঁ পথাৰলৈ যাওঁ। আৰু আপোনালোকক কৈছিলোঁ যে মই পথাৰলৈ যাওঁ বুলি, আৰু মোৰ লগত জেঠাই অঁ, পথাৰলৈ ওলাইছোঁ আগ আনিম বুলি। ধান পায় নে নেপায় নে, ওলাইছে নাই ওলোৱা, তাক খবৰটো লৈ আহোঁগৈ। মানে চাই আহোঁগৈ আৰু মানে মোৰ ভিডিঅ'টো কৰাও হ'ব, যোৱাও হ'ব, চোৱাও হ'ব বুলি কৈ মানে গুচিয়ে আহিলোঁ মানে মই সেইকাৰণে। এতিয়া ছোৱালীজনীক আপোনালোকে মৰম চেনেহ দিব, সদায় এনেকৈ হেৰি কৰি থাকিব, ল'ৰাজনীক যাতে অকণমান আগবাঢ়ে। আৰু বৰ বেছি কথা পাতিবও নাজানো নহয়, এনেকৈ আৰু এতিয়া মই পথাৰ আহি পাই গ'লোঁ। সেই কালি ৰাতি বহুত বেছি বৰষুণ দিলে, চ' সেইকাৰণে মানে গোটেই পানী হৈ আছে। কালি পূৰা তামাম বৰষুণ দিছে, এইকেইদিন মানে দিয়ে আছে সৰু সুৰাকৈ। তো এই আৰু এতিয়া গৈ থাকোঁ বলক। সেইকাৰণে এনেকৈ লাহে লাহে আহি আছোঁ। আৰু এতিয়া পালোঁহি আমাৰ পথাৰখন চাওক। এইখিনি আমাৰ ধাননি, ফাইনেলি আমাৰ ধাননিখন পালোঁহি। ইমান ধুনীয়া মানে ধান হৈছেও নাইও হোৱা, মানে ইমান ধুনীয়া লাগিছে। আৰু হাওজনী আমাৰ মা দেখাই দিছোঁ, অ' মা এইজনী মা মানে এই ওলাবলৈ অকণমান লাজ কৰা, তথাপিও আৰু অকণমান দেখাই দিছোঁ আপোনালোকক। তো সিমানেই আৰু কি ক'ম, আৰু কি এখন। তো আপোনালোকে দেখিলে আমাৰ ধানখিনিতো মানে ধানখিনি চাবৰ কাৰণে আহিছিলোঁ। কেনেকুৱানো হৈছে, ভালে হৈছে নে বেয়া হৈছে নে কিয়ে হৈছে নে। তো একচুৱেলি পথাৰলৈ আহিবলৈ মানে বহুত বেছি ভাল লাগে। এনেকৈ মই প্ৰায় পথাৰলৈ অহা নহয়, আহি থাকে আৰু জেঠাইহেঁতি। তো আজি আকৌ আহিলোঁ মানে সেইডোখৰ পৰা এইডোখৰলৈকে আহোঁতে মানে মোৰ মানে পূৰা ফেফনি ধৰা নিচিনা হৈছে মানে দেই। এনেও মানে মানুহজনী মই ক্ষীণেই, তথাপিও মানে যেন কি ক'ম মানে, আৰু ক্ষীণ মানুহৰ বেছিয়ে ফেফনি ধৰে নেকি জানো, আৰু বেছি গৰম উঠে নেকি, ভাগৰ বেছি। তো সেয়াই আৰু সেইখিনি ধান। তো আপোনালোকৰ সেইফালে ধান কেনেকুৱা হৈছে বাৰু, ভাল হৈছে নে বেয়া হৈছে বাৰু? আমাৰ এইফালে ইমান ভাল বেয়া দুইটা হৈছে। সেই মানে আৰু দুদিনমান আগত আহিছিলোঁ, ভিডিঅ' কৰা নহ'ল, কিন্তু সেইটোত ইমান বেছি ভাল হোৱা নাছিলে। মানে এতিয়া যিমান বেছি মানে যিমান ভাল হৈছে মানে তেতিয়া হোৱা নাছিলে, এতিয়া মানে বহুতখিনি আমাৰ উন্নতি হৈছে। আৰু মানে ভাল হৈছে। অঁ আগৰডোখৰটো, কিন্তু সেইডোখৰ আমাৰ ঘৰতকৈ বহুত বেছি দূৰ, বহুত দূৰলৈ যাব লাগে। তো মই সেইকাৰণে মানে যোৱা নাই, ভাবিলোঁ ওচৰডোখৰতে আপোনালোকক দেখাই দিওঁ। তো আমি পথাৰৰ পৰা আহিলোঁ, মানে গোটেই পানী আছিলে কাৰণে সেইডোখৰ ভিডিঅ'ডোখৰ মই নকৰিলোঁ, হয় নাই। আৰু এনেকৈ ঘৰলৈ উভতি আহোঁতে হঠাতে হাতীটো দেখিলোঁ। তো আপোনালোককো ভাবিলোঁ অলপ দেখাই দিওঁ, কাৰণ আজিৰ দিনটো দেখিলে মানে খুবেই বেছি ভাল লাগে, নহয় জানো। আৰু এইফালে আমাৰ প্ৰায় চাকি তাকি যোগাৰ হৈ গ'ল। একচুৱেলি মানে মোৰ কি হ'ল, অলপ কিবা এটা কাম কৰি আছিলোঁ, তো সেইকাৰণে মই চাকিখিনি মানে লগাব নাপালোঁ পদূলিত। তো মায়ে লগাই দিলে। তো এইখিনি মই ভিডিঅ' কৰিবৰ কাৰণে অকণমান সজাই কেনে আপোনালোকক দেখালোঁ। আৰু এইফালে আমাৰ মায়ে ৰুটি চুটি খচি কেনে পূৰা ৰেডিয়ে হৈ গ'ল। আৰু এইফালে বেলি আছে, এইখিনি বেলিখিনি দেখাই দিছোঁ। আৰু এইখিনি মায়ে এয়া মা মানে বেলি আছে, এনেকৈ আৰু লাগি আছোঁ আৰু অলপ। আৰু ময়ো মানে লাডু কৰি দিছোঁ, মানে কাৰণ ভাল হয় ন, তেনে কৰি দিলে অকণমান হেল্পটো কৰি দিছোঁ। আৰু এইফালে আমাৰ ৰুটিখিনি, তো এইখিনি দেখালোঁ। আৰু দেখাই কেনে আৰু এতিয়া মই এইখিনি মোৰ খাবলৈ কাৰণে দিছে।
তো মই মানে বেছি ৰুটি নাখাওঁ তেল দিয়া বেছি ৰুটি খালে মানে মোৰ মাথাটো ঘূৰাই তো সেইকাৰণে মই মানে খোৱা নহ'ল আৰু ইয়াৰ নামঘৰটো দেখিছে ইমানে ধুনীয়া লাগিছে নামঘৰটো দেখিবলৈ কাৰণ চাকিয়ে যেতিয়া নামঘৰটো ভৰি থাকে বহুত বেছি ভাল লাগে নহয় জানো আৰু এইফালে গোটেইবোৰ মানে চাকি আৰু যিবোৰ মানে কলগছবোৰ দিছে তাতো মানে চাকি আৰু এইফালে আমাৰ ভাইটি পিছফালে মানে দোলাটো ধৰি আছে আৰু তাৰ লগৰ এটা ধৰি আছে মানে দোলাৰটো তো মানে মই মানে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কাৰণ মই মানে একচুৱেলি ৰাতি 12টামান বাজিলে মানে এইখিনি কৰোঁতে মানে ৰাতি 12টামান বজাত উতবলৈ গৈছেতো তো সেইকাৰণে মানে মোৰ দাদা গৈছিলে তো দাদাই ভিডিঅ'টো কৰিছিলে তো কিমানখিনি পাৰোঁ আপোনালোকক দেখাই কৈ গোটেই মানুহখিনি ওলাই আহিছে নামঘৰৰ পৰা ধুনীয়াকৈ ওলাই আহিছে দেখিছে ইমানেই ভাল লাগিছে মানে মই নাই যোৱা যদিও ভিডিঅ'টো চাই বহুত বেছি মোৰ ভাল লাগিছে আৰু এনেকৈ পিঠা চিঠা লৈ কেনে গৈ আছে মানে পিঠাখিনি আগত ছিটিয়াই নেকি আৰু এইফালে দোলা মানে বহুতেই ধুনীয়া চাকিৰ পোহৰত যেতিয়া কিবা এটা অনুষ্ঠান কৰা হয় বা কিবা এটা কাৰ্য কৰা হয় বহুতেই বেছি ভাল লাগে নহয় জানো আৰু মোৰো সেনেকৈ ভাল লাগে আৰু এইফালে পিঠা চিঠা লৈছে পিঠাখিনি ছিটিয়াব তো সেয়াই আৰু কাৰণ যাব নাপালোঁতো এনেকৈ মই ভিডিঅ'টো চাইছোঁ আৰু একচুৱেলি বেলেগৰ মোবাইলৰ পৰা ভিডিঅ'টো কৰিলে হয়তো কোৱালিটিটো বেছি ভাল নাহে আৰু মোৰ মোবাইলটো ইমানো বেছি দামী নহয় বাৰু যিমানটো পাৰোঁ সেনেকৈ আৰু তো এনেকৈ পিঠা চিঠাখিনি ছিটিয়াই লৈছে আৰু পিঠা চিঠাখিনি ছিটিয়াই কেনে আৰু এখন এনেকৈ পাৰ হৈ আহিছে য'ত এতিয়া উটুৱাব যাব তো তাত মানে এনেকৈ পিঠা চিঠাবোৰ ছিটিয়াই কেনে লৈ গৈ আছে আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে কিন্তু ইয়াৰ আগতে এটা কথা কৈ দিওঁ ভিডিঅ'টো বহুতেই বেছি দীঘল হৈ গৈছিলে চ' সেইকাৰণে দাদাই সেইটো অলপ কাটি কেনে দিলে যিখিনি ভিডিঅ' দিব লগা আছিলে সেইখিনি দাদাই প্ৰায় দিব নোৱাৰিলে তো আপোনালোকক এনেকৈ অলপ দেখালোঁ আৰু মই আশা কৰিছোঁ যাতে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু আগতে মোৰ ভিডিঅ'বোৰ যেনেকৈ মৰম আৰু যেনেকৈ আশীৰ্বাদ যেনেকৈ ছাপোৰ্ট কৰি আছিলে তেনেকৈ মোক ছাপোৰ্ট কৰি যাব আগলৈ এই বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ইমানে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ বাই বাই